ভেবেলা আজি মহালয়া নহয়, ৰাস্তাত খোজকাঢ়িবলৈ যাব লাগে নহয়, উঠ আকৌ। মা তুমিয়ে যোৱা, মই নাযাওঁ। ল'ৰা, ৰাস্তাত গোটেই মানুহ খোজকাঢ়ি ঘূৰি ফুৰিছে, বৈ আমি এবাৰ ফুৰি আহোঁগৈ। মা মই নাযাওঁ, তুমিয়ে যোৱাচোন। উঠ, ইমান দেৰিলৈকে শুই নাথাকে, আজি সোনকালে উঠ, বৈ। মা তোমাৰ পৰা শান্তি নাই, ৰ'বা উঠিছোঁ ৰ'বা। উঠ, মই আগফালে ৰখি আছোঁ, তই আহ। ল'ৰা ইমান দেৰি কৰি আছ, আহ আকৌ। ব'লা মা ব'লা। মা মহালয়াৰ দিনাখন কেলৈ খোজকাঢ়িব লাগে? ল'ৰা, মহালয়া বুলি নহয়, ৰাতিপুৱা সদায় সোনকালে উঠি খোজকাঢ়িব লাগে, তেতিয়া স্বাস্থ্য ভালে থাকে। আৰু মহালয়াৰ দিনাখন খোজকাঢ়িলে বোলে মনৰ আশা পূৰণ হয়। মা সঁচাকে নি? মনৰ আশা পূৰণ হয় বুলিয়ে কয় আৰু। ভেবেলা, ৰাতিপুৱা খোজকাঢ়িবলৈ আহিলা নি? টংকেশ্বৰ ককা, ৰাতিপুৱা মায়ে লগ ধৰিলে আকৌ বোলে আজি মহালয়া, বৈ অকণমান ফুৰি আহোঁগৈ। মাৰ লগতে আহিলোঁ। টংকেশ্বৰ দেউতা, ৰাতিপুৱা খোজকাঢ়িবলৈ আহিলে নি? মইতো সদায় ৰাতিপুৱা খোজকাঢ়োৱে, সেইকাৰণে মোৰ স্বাস্থ্যটো ভাল হৈ আছে। মই তাকে ইয়াক বুজাইছোঁ বোলো, ৰাতিপুৱা সোনকালে উঠি পিনি খোজকাঢ়িব লাগে, তেতিয়া স্বাস্থ্যটো ভালে থাকে। নাই, ই নুঠে, মই তাক জুই জবত জগাই মেলি উঠাই আনিছোঁ। মা হ'লেও পাই, মই উঠি আহিছোঁ দেই। সিহঁতি নাজানে, সৰু ল'ৰা হৈ আছে যে। টংকেশ্বৰ দাইটি, আপুনি চাহ খালে নে? কিনো চাহ খাবা, বোৱাৰী, অকলে অকলে খাবলৈ মন নগ'ল, গৈ পিনি খাবগে লাগিব আৰু। ককা ব'লক, আমাৰ ঘৰলৈকে যাওঁ, আমাৰ ঘৰতে চাহকণ খাবগে। নাযাওঁ নেকি এতিয়া, মই ঘৰলৈকে যাওঁ, ঘৰতে খামগে চাহকণ। টংকেশ্বৰ দাই কিনো ঘৰত অকলে অকলে চাহ খাবগে, ব'লক আমাৰ ঘৰতে খাবগে। ককা ব'লক। ঠিক আছে, ব'লা তেতিয়াহ'লে।